friends, welcome back to my channel. তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। মোৰতো ভালে একদম জুই। তো আজিৰ ভিডিঅ'টো 12:30 মান বজাত ষ্টাৰ্ট কৰিলোঁ। এতিয়া মই এঠাইলৈ যাব ওলাইছোঁ। তো ওলাই মিলি কৰি একদম ৰেডি হৈ কিনেহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো বলকচোন ক'ত যাওঁ চাই থাকক আপোনালোকে। তো মানে আজি ব্লগটো নাহে, আপোনালোকে নেক্সট দিনাহে চাব লাগিব। তো এদিন পিছত আপোনালোকে ভিডিঅ'টো চাই আছে। তো বলক আগলৈ আৰম্ভ কৰোঁ। তো মই মানে যাম মাৰ লগত, ক'ত যাওঁ কৈয়ে দিছোঁ আৰু অপেক্ষা নকৰোঁ ইমান। তো তাৰমানে আমাৰ ঘৰৰে হয়, মানে পালনাম এটা আছে। তো তালৈ যাবলৈ ওলাইছোঁ। আজি মানে বহুত প্ৰগ্ৰেম আছে মোৰ, আৰু আজি মানে সময় নাপাম আৰু। তো তাৰ পৰা আহি কিনে আৰু এটা বিশেষ ঠাইলৈ যাব লগা আছে। তো এতিয়া কৈ নিদিওঁ সেইটো। তো এইটো কোৱা কাৰণটো হ'ল মানে এটা আছে আৰু সেইটো কৈ নিদিওঁ এতিয়া। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, তেতিয়া নিশ্চয়কৈ গম পাব ক'লৈ যাম আৰু। তো তাৰ পৰা আহি কিনে তালৈ যাম মই আবেলি। তো বলক ভিডিঅ'টো চাই থাকক। এতিয়া তালৈ গৈ কিনে ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। অ'কে, বহি আছোঁ আৰু তাৰপিছত চাহ দিলাক, চাহ কিনি খাই ল'ম ৰ'ব। ফাইনেলি বহু সময়ৰ মূৰত এতিয়া ঘৰলৈ গৈছোঁ। একদম মানে আন্ধাৰ হ'ব ধৰিছে আৰু বহুত সময় লাগি গ'ল আৰু দে আৰু। তো জাষ্ট ঘৰ আহি পালোঁ। ঘৰ আহি পাইয়ে ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ। এতিয়া গা পা ধুব আছে, গা পা ধুই ওলাব আছে। তেতিয়া কৈছোঁ যে টুকুৰা স্পেচিয়েল ঠাইত যাব লগা আছে। তো কি স্পেচিয়েল ঠাইত টুকুৰা এতিয়াই নকওঁ। তো যদি জানিব মন আছে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই একেবাৰে খোজকাঢ়ি যাম, বেছি দূৰ নহয়, 5 মিনিটমান লাগে আৰু। তো গৈ আছোঁ, এতিয়া গৈ পামেই আৰু। তো অলপ গৈ থাকক মোৰ লগত আপোনালোকেও। তো ফাইনেলি আহি গ'লোঁ। ক'ত আহিছোঁ এতিয়া কৈ আছোঁ আপোনালোকক। আজি মোৰ বেষ্ট ফ্ৰেণ্ড জনীৰ বাৰ্থডে হয়। তো তাতে আহিছোঁ। তো যিমানখিনি পাৰোঁ দেখাই ৰাখিবলৈ চেষ্টা কৰিম। বহুত এনজয় হ'ব আজি। তো বলক, সিহঁতে একদম মানে বেলুনৰ কাম কৰি আছে। তো একদম মানে ডেক'ৰেট কৰি আছে কিছু। তো ময়ো অলপমান কৰোঁ। তো বলক। আজি মানে চেনেলৰ মালিকজন মানে এইগিলা কামত বিজি আছে, চাওকচোন আপোনালোকে। এইগিলাকে পুৰা একদম লাইটিং চাইটিং পুৰা কৰিছে। এখেতৰ আজি বাৰ্থডে, সেইকাৰণে মানে আজি এখেতৰ ঘৰত উপস্থিত আছে আমাৰ ইয়াৰ চেনেলৰ মালিক। চব মানে ফ্ৰেণ্ডবিলাক আহিছে। অলপ কিবা কৈ দিয়া আপোনালোকে, কিবা অলপ কৈ দিয়া। বাৰ্থডেত একদম পুৰা বিজি আছে আমাৰ ইয়াৰ চেনেলৰ মালিক। এয়া আমাৰ সকলোৰে চিনাকি বেবী, লগতে আমাৰ পুৰা দাঁতজিলৈকে আহি দিছে। আমাৰ বৌজনী ইয়াতো সকলোৱে পৰিচিত আৰু ভলীবলৰ একদম প্লেয়াৰ। আৰু এয়া আমাৰ মানে জুমি চাই আছে কিবা এটা, মানে কি চাব, কিন্তু বাৰ্থডে কেকটো সকলোৱে দেখিছে আৰু পৰিচিত। আৰু আমি 2000 years later. আৰু বাৰ্থডেৰ কেক মানে কাটিবলৈ আৰম্ভ কৰিছে আমাৰ মিষ্টাৰ টিংকল তালুকেৰে। যৌজা কৰি আছে গোটেই আমাৰ চেনেলৰ মালিকে সহায় কৰি আছে। এয়া চাই লওক আপোনালোকে। মানে চব আজিকালিৰ মানে আপি গিলাখান চব মানে এইগিলা চব মোবাইলত বিজি। আমার বার্থডে গান পুরা ব্যস্ত হয়েছে। ফাইটিং হ্যাপি বার্থডে अगेन। মানে ওরা পাপা রয়েছে, পাপা রয়েছে। এই আমার বেবি ছেলেকে করে দিছে মানে এই আমার ইচ্ছা ক্যামেরা ওর টাকা মানিছে। Happy birthday to you. Yo.
পুৰা একদম এক্সাইটেড চব আমাৰ আনবক্সিং প্ৰক্ৰিয়া চলি আছে মানে বিৰাট এক্সাইটেড হৈছোঁ এইটো বস্তু মানে জানা কিবা দিছে ভিতৰত কিবা দিছে অনলাইন বস্তু দিছে Ahora, ¿cómo me mandan aquí? Masuk, ini itu nangis sulit. Rezi mató. Wow. Una bisa dimati? Rezi. wow তো এটা একদম সব কাম খতম হৈ গ'ল গিফ্ট আনবক্সিং হৈ গ'ল আপোনালোকক দেখুৱালোৱে বাৰু মানে তো আজি মানে মোৰ ঠাইত বেলেগ এটাই ব্লগিংটো কৰলাক দিয়ক একো নহয় আৰু কথা নচলি যায় তো এতিয়া এনে আছোঁ তো দেখাই আছোঁ আৰু যিমানখিনি বাৰু দেখাই থাকিম যিমানখিনি পাৰি সি দেখুৱালাকে মই মানে অলপমান এনেই আৰু লগৰ লগত তাৰপিছত সি ক'লে কি আজি মই কৰোঁ দে সেনেকৈ দিলোঁ তো একো নাই একো প্ৰব্লেম নাই ন সি কৰা মই কৰা একে কথা আমাৰ লগৰে সিও তো দেখুৱাই দিছোঁ তেতিয়া তাকো তো ঠিক আছে আৰু লগ পাইছোঁ অকণ পিছত 2,000 years ডাইৰেক্ট ভাত later. খাব বুলিলোঁ দিয়ক মাছখিনি তামাম ভোক লাগছে আজি মোৰ তো ভাতখিনি খাই লওঁ দে আৰু ভাতখিনি খাই লগ পাইছোঁ দিয়ক A few minutes later. ভাতখিনি খাই ডাইৰেক্ট ঘৰত আহি একদম মানে শুইছিলোঁ তো যিমানখিনি পাৰোঁ দেখুৱালোঁ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো মোৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব নাপাহৰিব আৰু লাইক কমেণ্টটো কৰিব নহ'লে কিন্তু মই আপোনালোকক একদম মানে বেয়া পাম আৰু তো গুড নাইট আপোনালোকেও বাগাত দিয়ক ময়ো বাগাত দিওঁ